হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল মুন্না ব্লগ। তো ফ্ৰেণ্ডছ সকলো ভালে আছেনে? মই ভাবিছোঁ কিন্তু সকলো ভালে আছে আৰু মই আছোঁ আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো মই ইমান ভালে নাই, তো অলপ ভালে আছোঁ। তো মোৰ ফ্ৰেণ্ডছসকল আপোনালোক যদি বহুত ভালে আছে তো বহুত ভাল লগা ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত আহোঁ আজি। তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো কি হ'ব আপোনালোকে গম পাইছে চাগে। থাম্বনেইল দেখি কিনে আপোনালোকে ভাবিছে থাম্বনেইলত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো দেখিলে আপোনালোকে আৰু পাথৰঘাটৰ শ্বহীদ বেদীও দেখিলে। তো দেখি কিনে ভাবিছে চাগে কি হ'ব ভিডিঅ'টো গম পাইছে। হয় ফ্ৰেণ্ডছ, আপোনালোকে যিটো ভাবিছে সেইটো ভিডিঅ'ই দেখাব গৈ আছোঁ আপোনালোকক। ভিডিঅ'টো হ'ব মানে ফ্ৰেণ্ডছ আমি আজি 28 জানুৱাৰী চাব যাম। 28 জানুৱাৰী তো লগত আপোনালোকক লৈ যাম। আপোনালোকক চাই থাকিব, আপোনালোকে জাগাৰ পৰা চাই থাকিলে হ'ল, মই লৈ যাই আপোনালোকক ঘূৰাই কিনে দেখাম সকলো। 28 জানুৱাৰী তো ফ্ৰেণ্ডছ 1894 চনৰ 28 জানুৱাৰী তাৰিখত 140জন কৃষক শ্বহীদ হৈছিল। তো ফ্ৰেণ্ডছ 140জন কৃষকৰ সমাধি ক্ষেত্ৰ শ্বহীদ বেদীটো আপোনালোকক আজি দেখাম। আৰু ফ্ৰেণ্ডছ তাত এইবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব আৰু তেওঁৰ দুই এষাৰমান বক্তব্য শুনিম আৰু আপোনালোকক দেখাম। তো সকলোৱে চাই থাকিব তেওঁ কি কয় আৰু সেই 28 জানুৱাৰীৰ সকলোখিনি আপোনালোকক দেখাম। তো ফ্ৰেণ্ডছ আমি এতিয়া যাওঁ আৰু ভিডিঅ'টো চাই থাকিব সকলোৱে। আমাৰ কলেজৰ ওচৰতে, মোৰ কলেজ পাথৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো তাৰ ওচৰতে আমাৰ ইয়াৰ পৰা আমাৰ ঘৰৰ পৰা ধৰ 3 কিলোমিটাৰমান হ'ব আৰু ফ্ৰেণ্ডছ। তো এতিয়া যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকিব। তো মই যাওঁ মানে আপোনালোকে এটা কাম কৰাচোন বাৰু পাৰে যদি। তো ফ্ৰেণ্ডছ মানে মই যাওঁ মানে জাগাত ক'তো যাব নালাগে, আপোনালোকে জাগাৰ পৰাই ছাবস্ক্ৰাইবটো আৰু লাইকটো প্লিজ। মই যাই থাকোঁ মানে সেইখিনিতো কৰিব পাৰিব আপোনালোকে। মই কষ্ট কৰি আপোনালোকক দেখাম, 28 জানুৱাৰীটো দেখাম। যিসকলে নাহে সেইসকলে চাব পাৰিব মোৰ ভিডিঅ'ৰ দ্বাৰাই, আৰু অহাসকলেও চাব বুলি মোৰ আশা থাকিল বাৰু। অহাসকলে নাচাব বুলি নকওঁ, মই চালেতো মোৰে ভাল। আৰু মই যাওঁ মানে ছাবস্ক্ৰাইবটো কৰক আৰু ফ্ৰেণ্ডছ প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ। মই উঠিলোৱে ফ্ৰেণ্ডছ, যাওঁ তো কৰক আপোনালোকে হা। বাই ফ্ৰেণ্ডছ, তাতে লগ পাম। তো সেই ফ্ৰেণ্ডছ বৰ্তমান আমি আহি পালোঁ। বাকীখিনি এবাৰ আপোনালোকক দেখাই ল'ম হা, সকলোৱে চাই ল'ব। আমি আহি পালোঁ, চকৰ ওচৰতে ৰৈছোঁ আমি এয়া। তো চাই থাকক, আগতে এবাৰ সকলোখিনি দেখাই ল'ম। প্ৰদৰ্শনী চাব যাম আমি এতিয়া, প্ৰদৰ্শনী চাব যাম ফ্ৰেণ্ডছ, চাই থাকক। তো ফ্ৰেণ্ডছ আমি প্ৰদৰ্শনী চাব যাম এতিয়া। প্ৰদৰ্শনী চাই থাকক, আপোনালোককো দেখাই আছোঁ প্ৰদৰ্শনী চাই থাকক। পাকিস্তানৰ পতাকা, পাকিস্তানৰ মই চাই থাকক, চাই গুৰুত্বপূৰ্ণ বস্তু। তো এইখিনি কি আমি বুজি জানি লওঁ। 1971 में जो वॉर हुआ इंडिया और पाकिस्तान का, उस समय हम लोगों ने वहाँ पे उस वार में पार्टिसिपेट किया। ठीक है, पार्टिसिपेट करने के बाद हमने क्या, वहाँ पे एक पाकिस्तान का विलेज है सैजरा, पाकिस्तान की आर्टिलरी का सेल है जो उस ऑपरेशन के दौरान हमने उसको कैप्चर किया था। ये पाकिस्तान जो उस ऑपरेशन के दौरान जो वहाँ की करेंसी थी, आप लोग देख रहे होंगे, ये मोहम्मद अली जिन्ना जानते हैं ना सब लोग। जैसे इंडिया के महात्मा गांधी को फादर ऑफ नेशन कहा जाता है, ऐसे ही पाकिस्तान के मोहम्मद अली जिन्ना को फादर ऑफ नेशन कहा जाता है। বুজাৰিলে চাওক, এইকেইখন তৰোৱাল হয়, ধাৰ নাই বাৰু, ৰিয়েল তৰোৱাল হয়। চাওক আমি আকৌ নেক্সট ষ্টলৈ যাওঁ। आप लोग कौन से कितने लोग ऐसे हैं जो आर्मी ज्वाइन करना चाहते हैं? एड्रेस करें। आर्मीर কাৰণে হাত দাঙিব দিছে ফ্ৰেণ্ডছ। नई योजना चली है अग्निपथ बोलते हैं इसको, है ना। अभी मोदी जी ने अग्निपथ चलाया ना, बताया ना सभी को, अग्निवीर भर्ती हो रहे है ना। तो ये भी अग्निवीर के लिए हम आप लोगों को इनरोलमेंट करने के लिए मोटिवेशन करते हैं कि आप लोगों को अगर इनरोलमेंट करना है, ये ऑफिसर रैंक में ज्वाइन कर सकते हैं। ठीक है, उसकी सैलरी काफ़ी ज़्यादा होती है, 60,000 से शुरू होती है ऑफिसर की, है ना। আৰ্মিৰ কাৰণে কিবা অকণমান বুজালে ইয়াত। তো মানে আৰ্মি যদি
ভাল পায় তো আৰ্মি লাইক কৰে যদি তো আৰ্মি হ'ব বিচাৰিছে যদি তো তাৰে হয় অকণমান কোচ কৰিলে আমাক বুজালে তো এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে আমাক শিকালে অকণমান তো আমি শিকিলোঁ বহুত এক্সাইটেড তো ভাল পাওঁ ন আৰ্মি সেইকাৰণে তো ইয়াত ভিতৰত আহি আপোনালোকক দেখালোঁ তো চালোঁ তো এই স্ক্ৰীণত এইবিলাক এতিয়া ইয়াতে আছে মানে সকলো তো আৰ্মি হোৱাৰ কাৰণে বুজাইছে সপোন ৰচাৰ কাৰণে বুজাইছে এটা ভাল কেৰিয়াৰ বনাবৰ কাৰণে বুজাইছে তো বহুত গুৰুত্বপূৰ্ণ কথা কৈছে তো যেতিয়া আমি বাহিৰত ওলাই যাওঁ তো আহি কিনে চাওঁ তো ফ্ৰেণ্ডছ ইফালে ভিতৰত এইবিলাক চাই লওক এই পানীলাও যে পানীলাও আমাৰ পানীলাও তো এইবিলাক প্ৰদৰ্শনীমূলক বস্তু আৰু ফ্ৰেণ্ডছ তো চাই লওক এই কুঁহিয়াৰ হয় তো চালে এইবিলাক বহুত ধৰণৰ নানানটা টেঙা পুলি তাৰপিছত কিবা কিবি বহুত বস্তুৱে আছে ইয়াত তো চাই লওক এতিয়া পপকৰ্ণ আৰু এইবিলাক সঁজুলি প্ৰদৰ্শনীবিলাক বস্তু আৰু এইবিলাক তো চাওঁ তো এইটো বেহাৰ হয় বেহাৰ আমাৰ যে বেহাৰ তো এইটো তো এইফালে আছে বিলাহী তো নেক্সট এইফালে কোন দেখাম আপোনালোকক তো ইফালেও আছে এইবিলাক চাই লওক এইফালে আছে তো আছে এইবিলাক মালা আছে এইবিলাক তো ইফালে আছে এইবিলাক সঁজুলি বিমচ পুৰণ আছে কেপচিকাম তিয়হ জলকীয়া জলকীয়া নোৱাৰা খাব কি জলকীয়া কেপচিকাম নহয় কেপচিকাম এইটো কেপচিকাম হাইব্ৰিড জলকীয়া ৰঙালাও তো এয়া ফ্ৰেণ্ডছ ইফালে চাই লওক এইবিলাক তো ইফালে আছে গুৰ মিঠাই নেক্সট আমি আহি কিনে তাত আছিলোঁ আমি তাৰ পৰা আহি কিনে আহিছোঁ এতিয়া শ্বহীদ বেদীৰ কাষত ইয়াত দেখাই কিনে আমি আকৌ নেক্সট য'ত তেওঁৰ বক্তব্য হয় ন তো তালৈকে লৈ যায় অকণমান বক্তব্য দেখাম ফ্ৰেণ্ডছটো চাই থাকক তো ফ্ৰেণ্ডছ আহি পাই গ'লো শ্বহীদ বেদী জন কৃষকৰ সমাধি ক্ষেত্ৰ তো এইটো শ্বহীদ বেদী তো চাই লওক ফ্ৰেণ্ডছ ওচৰৰ পৰা এবাৰ দেখাওঁ আপোনালোকক চাই লওক 140 জন কৃষক শ্বহীদসকলৰ নামৰ তালিকা আছে ইয়াত তো তেওঁলোকক সন্মান জনাই চেলুট কৰিছোঁ তো চাই লওক সকলোৱে যাওঁ য'ত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আহি উপস্থিত হৈ ভাষণ দিব তো তালৈকে আমি যাওঁ এতিয়া তো আহিছে আমি তালৈকে যাওঁ ফ্ৰেণ্ডছ চাই থাকক পানীৰ হেৰিটো চাওক আপোনালোকে কি হিচাপত হেৰি কৰিছে পানীৰ পেকেট তো এইফালে বহুত আছে পানীৰ পেকেট তো চাই লওক মই দেখা দিছোঁ আপোনাক পানীৰ পেকেট কৰি ৰাখিছে পানীৰ পেকেট ফ্ৰেণ্ডছ পানীৰ তো এইপিনে আমি ভিতৰলৈ সোমাই গৈছোঁ ফ্ৰেণ্ডছ আহি আছে পেকেট লাঞ্চ লৈ কিনে ইহঁতে একেবাৰে উৎপাত তো মই আপোনাক ভিডিঅ' দেখাব লাগে কাৰণে ভিডিঅ' দেখাই আহি আছোঁ তো চাই থাকক ফ্ৰেণ্ডছ তো আমি বৰ্তমান ইয়াত আহি বহিছোঁ য'ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈ য'ত বক্তৃতা দিব ত'ত আমি আহি কিনে
আহিছোঁ তো এই ইয়াত চাই লওক আপোনালোকে তো ফ্ৰেণ্ডছ অকণমান পিছতে তেওঁ এনেকৈ আহি পালে ভাষণ দিব তেওঁ তেওঁৰ ভাষণখিনি চাওক শুনক কি খবৰ সকলোৰে ভাল খবৰ চবৰে ভাল এফালেও ভাল ছুটিকৈ কম নে অলপ ডাঙৰকৈ কম মাজে মাজে ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ মাজত উপস্থিত চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক আপোনালোক সকলোৰে মৰমৰ ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া মঙলদৈ সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী বসন্ত দাস ডাঙৰীয়া বহু কৃষকে ব্ৰিটিছ শাসকৰ অন্যায় আৰু শোষণৰ প্ৰতিবাদ কৰি দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিছিল সেই বীৰ শ্বহীদসকল বীৰ শ্বহীদ কৃষকসকল আমাৰ বাবে আদৰ্শ তো ফ্ৰেণ্ডছ তেওঁ এনেকৈ ভাষণ দি আছে আৰু আমি এতিয়া যাব লাগে আৰু বাহিৰত অকণমান দেখাই কিনে ভিডিঅ'টো শেষ কৰোঁ আমি ফ্ৰেণ্ডছ তো সকলোখিনি দেখালোঁ তো এতিয়া আৰু নেদেখাওঁ তো আমি এতিয়া যাওঁ ঘৰত তো ফ্ৰেণ্ডছ ভিডিঅ'টো মই এইখিনিতে ৰাখিছোঁ নেক্সট ভিডিঅ'ত ফ্ৰেণ্ডছ অতি সোনকালে লগ পাম তো তেতিয়ালৈ বাই বাই ফ্ৰেণ্ডছ প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব ফ্ৰেণ্ডছ লাইকটো কৰি দিব বাই ফ্ৰেণ্ডছ